Good evening friends. স্বাগতম জনাইছো মোৰ জেনা এক্সপ্ৰেছ চেনেললৈ। আশা কৰো সকলোৱে বহুত ভালে আছে আৰু মোৰ ইমান ভাল নহয়, যদিও বিশেষ একো হোৱা নাই। মোৰ অলপ সৰ্দি জ্বৰ হৈছিল আৰু কেইদিনমান হল ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই বহুত দুখিত। আৰু মোৰ গাটো এতিয়া মই অলপ ভাল পাইছো, যিহেতুকে এতিয়ালৈকে ভিডিঅ' দি থাকিম। ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এটা ভাইৰেল প্ৰডাক্ট মই আজি ফাৰ্ষ্ট ইউজ কৰিম, দেখুৱাম আপোনালোককো মই কেনেকুৱা ৰিজাল্ট পাওঁ। হ'ল স্কিনক্ৰাফ্ট আৰু এইটো মই ফেচবুকৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু 3 দিনতে মই পাই গ'লো। এইটো মই আনবক্সিং কৰি দেখুৱাম আপোনালোককো। চাও ভিতৰত কি আছে। চাইছেনে বক্সটো কিমান ধুনীয়া। ইয়াৰ ভিতৰত আৰু এটা মিনি কেৰি বেগ আছে আৰু এটা ৰিচিপ আছে, দেখুৱাম আপোনালোকক। এইটো হ'ল ৰিচিপ আৰু ইয়াতে দিয়া আছে টেক্সেবল এমাউণ্ট, টোটেল টেক্স আৰু ইনভইচ টোটেল, মানে গোটেইখিনি মিলি 699 টকা লৈছে। আৰু ওপৰত আপোনাৰ নাম চাম, মানে বিলিং এড্ৰেছটো আছে। প্ৰতিটো প্ৰডাক্টত 80% কৈ ৰেহাই দিয়া হৈছে। আৰু এইটো হ'ল কিমান ধুনীয়া কেৰি বেগ, দেখিছেনে? ইমান কিউট ন? আৰু ইয়াৰ ভিতৰত বাৰু কি আছে চাও। ইয়াতে 3টা প্ৰডাক্ট আছে। এটা হ'ল এইটো হ'ল ফেচ ক্লিনজাৰ আৰু ইয়াত লোশন। আৰু এইটোৰ দামটো তলত লিখা আছে, ধৰিব পাৰিছেনে নাই নাজানো, 1599 টকা। আৰু ইয়াত এইটো হ'ল 80% ৰেহাই দিছে। আৰু এইটো হ'ল চিৰাম। এনেকুৱা ধৰণৰ প্ৰডাক্ট মই আজিলৈকে ইউজ কৰা নাছিলোঁ। আৰু এতিয়া যিহেতুকে ঠাণ্ডাৰ বতৰ, মোৰ ড্ৰাই স্কিন শুকাই যাই আছে, মানে স্কিন বেয়া হ'ব ধৰিছে। সেইবাবে ভাবিলোঁ ময়ো ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ। এতিয়া মই ক্লিনজাৰটো লগাই 10 মিনিটমান মালিচ কৰিম, তাৰপিছত আকৌ মই লোশনটো লগাম। ৱাও, এইটোৰ আকৌ চিষ্টেম আছে, চাইছেনে কিমান ধুনীয়াকৈ লগোৱা আছে। এইটো মই খুলি দিলোঁ। আৰু এতিয়া চাই থাকক ভিডিঅ'টো, মই স্কিনটো ক্লিন কৰি লওঁ। এতিয়া দুখন হাতেৰে মই লাহে 10 মিনিটমান মালিচ কৰি থাকিম।
চাইছেনে পুৰা স্কিনৰ লগত মিলি গৈছে। আৰু এতিয়া মই এখন টিশ্যু লৈ লাহে লাহে মুখখন মুচি দিম। মই পানীৰে নুধো, টিশ্যু দি মুখখন মুচি দিম। হৈ গ'ল চাফা। মোৰ ক্লিনজিং হৈ গ'ল আৰু স্কিনটো কিমান ছফ্ট হৈছে দেখিছেনে? আৰু এতিয়া মই লগাম লোচন। কালাৰটো কিমান ধুনীয়া লাগিছে চাইছেনে? কিমান ধুনীয়া কালাৰ ন? লগাই লওঁ বাৰু। আৰু আধা ঘণ্টা পিছত লগাম চেৰাম। চিৰামটো লগাম আধা ঘণ্টা পিছত, মুখটো শুকাই লওক, তাৰপিছত লগাম।
স্কিনটো কিবা এটা যেন চফ্ট হৈছে আৰু বহুত ভাল লাগি আছে, বহুত কোমল লাগি আছে, মজা, সঁচাই বহুত ভাল লাগি আছে। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এইটো প্ৰডাক্ট যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনৰ তলত লিংকটো দি থ'ম, তাতে যাই আপোনালোকে ক্লিক কৰিলে পাই যাব। আৰু তাৰ পৰা বহুত কুৱেশ্যন কৰিব, তো আপোনালোকৰ স্কিন অনুযায়ী আপোনালোকে এনচাৰ দি দিব, তাৰপিছত পাই যাব আপোনালোকে স্কিনক্ৰাফ্ট আৰু ইউজ কৰি থাকক। পিছত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। এই প্ৰডাক্টটো মই আজি ফাৰ্ষ্ট ইউজ কৰিছোঁ আৰু ইউজ কৰি থাকিম, চাওঁ কেনেকুৱা পাওঁ। আৰু এই প্ৰডাক্টটো ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব সকলোতে আজিকালি ভাইৰেল হৈ পৰিছে, আৰু সেইবাবে মই ভাবিলোঁ ময়ো ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ। ইউজ কৰাৰ পিছতহে গম পাম মানে কেনেকুৱা ফলটো পাওঁ। আৰু তো আপোনালোকে চাই থাকিব, মোক দেখিলেতো গম পাব মই কেনেকুৱা পালোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক আৰু নিজৰ খিয়াল ৰাখক। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।